নমস্কাৰ বন্ধুসকল, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰৰ ভিতৰত যোনখিনি ঘটনা হৈ গৈছে সেইখিনিৰ ওপৰত মই অলপমান আভাস দিবলৈ চেষ্টা কৰিম আপোনালোকক। তো গাইছ, এক্সাম অৰিয়েণ্টেড কুৱেশ্যন হ'ব পাৰে গোটেইখিনি, কাৰণ আজিকালি জিকে পাৰ্টটোত বেছিভাগ কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অহা দেখা যায়। তো গাইছ, মিছ নকৰিব, লাষ্টলৈকে চাব, এক্সাম অৰিয়েণ্টেড কুৱেশ্যন হয়। তো গাইছ, আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So guys, question number 1 to হৈছে which country is in top in Global Innovation Index 2022? Global Innovation Index 22 2020 Global Innovation Indexত কোনখন দেশ একদম টপত আছে, ওপৰত আছে, সবতছে এক নম্বৰত আছে। তো গাইজ, ইয়াৰ উত্তৰটো হ'ব ছুইজাৰলেণ্ড আছে একদম টপত। কুৱেশ্যন নম্বৰ 2, অপাৰেশ্যন গৰুৰ ইজ স্টাৰ্টছ বাই হুইচ এজেঞ্চি? কোনটো এজেঞ্চিৰ দ্বাৰা অপাৰেশ্যন গৰুৰ ষ্টাৰ্ট কৰা হৈছে, আৰম্ভ কৰা হৈছে? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব CBI দ্বাৰা ষ্টাৰ্ট কৰা হৈছে। কুৱেশ্যন নম্বৰ 3, ৱৰ্ল্ড অল্ড ডে মানে ৱৰ্ল্ড বৃদ্ধ দিৱস ইজ অবজাৰ্ভ অন হুইচ ডেট? কোনটো ডেটত পতা হয় ৱৰ্ল্ড অল্ড ডে? তো গাইজ, ইয়াৰ উত্তৰ হ'ব 1 অক্টোবৰ দিনাখন পতা হয়। যোৱা 1 অক্টোবৰ দিনাখন পতা হৈছে ৱৰ্ল্ড অল্ড ডে। তো গাইজ, ইয়াৰ থিমটো কি আছিলে? থিমটো হৈছে ৰেজিলিয়েন্স অফ অল্ডাৰ পাৰ্চন ইন এ চেঞ্জিং ৱৰ্ল্ড। এইটো আছিলে থিম ৱৰ্ল্ড অল্ড ডে। তো গাইজ, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ। আছৰা পেঞ্চন ইজ ষ্টাৰ্টেড বাই হুইচ গভমেণ্ট? ইণ্ডিয়াৰ কোনখন ষ্টেট গভমেণ্টে আছৰা পেঞ্চন নামৰ আঁচনিটো গ্ৰহণ কৰিছে? তো গাইজ, ইয়াৰ উত্তৰটো হৈছে তেলেংগানা চৰকাৰে কৰিছে। এতিয়া তেলেংগানাৰ কথা আহিছে, তেলেংগানাৰ ৰাজধানী কি, কেপিটেল কি? তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। তেলেংগানাৰ চিফ মিনিষ্টাৰ কোন? CM হৈছে কে চন্দ্ৰশেখৰ ৰাও, তেলেংগানাৰ। কুৱেশ্যন নম্বৰ 5, আম্বেদকাৰ এ লাইফ দ্য বুক ইজ ৰিটেন বাই? আম্বেদকাৰ এ লাইফ এইখন হৈছে এখন কিতাপ। এইখন কোনে লিখিছে? অথৰজনৰ নামটো কি? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব শশী থাৰুৰে লিখিছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈ। হু ইজ চিলেক্টেড এজ MD এণ্ড CEO অফ ইণ্ডিয়ান অভাৰচিজ বেংক? ইণ্ডিয়ান অভাৰচিজ বেংকৰ MD আৰু CEO হিচাপে কাক নিয়োগ কৰা হৈছে? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব অজয় কুমাৰ শ্ৰীবাস্তৱক নিয়োগ কৰা হৈছে MD আৰু CEO হিচাপে ইণ্ডিয়ান অভাৰচিজ বেংকৰ। তো গাইজ, এতিয়া ইণ্ডিয়ান অভাৰচিজ বেংকৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান অভাৰচিজ বেংক ইন চেন্নাইত অৱস্থিত হেডকোৱাৰ্টাৰ। তো গাইজ, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7টো হৈছে আয়ুষ্মান উৎকৃষ্ট এৱাৰ্ড 2022 ইজ গিভেন টু হুইচ ষ্টেট অফ ইণ্ডিয়া? আয়ুষ্মান উৎকৃষ্ট এৱাৰ্ড 2022টো ইণ্ডিয়াৰ কোনখন ৰাজ্যই লাভ কৰিছে? তো গাইজ, এইটো সন্মান লাভ কৰিছে, এইটো বঁটা লাভ কৰিছে। তো গাইজ, ইয়াৰ উত্তৰটো হ'ব উত্তৰ প্ৰদেশে লাভ কৰিছে। উত্তৰ প্ৰদেশৰ কথা আহিছে, এতিয়া উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ কোন? উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ হৈছে যোগী আদিত্য নাথ। এতিয়া উত্তৰ প্ৰদেশৰ কেপিটেল কি? উত্তৰ প্ৰদেশৰ ৰাজধানী কি? ৰাজধানী হৈছে লক্ষ্ণৌ। লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত? এইটোও মনত ৰাখিব, গোমতী নদীৰ পাৰত অৱস্থিত। এক্সামত আহি থাকে গাইজ। তো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8লৈ। হু ইজ চিলেক্টেড এজ দ্য ব্ৰেণ্ড এম্বেচেডাৰ অফ হিৰো মট'কৰ্প? হিৰো মট'কৰ্পৰ ব্ৰেণ্ড এম্বেচেডাৰ হিচাপে কাক নিয়োগ কৰা হৈছে? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব ৰামচৰণক নিয়োগ কৰা হৈছে। আপোনালোকে নিশ্চয় জানে যে ৰামচৰণ এজন চাউথ এক্টৰ হয়, ফিল্ম হয়তো চাইছে আপোনালোকে। কুৱেশ্যন নম্বৰ 9, হু ইজ চিলেক্টেড এজ দ্য ব্ৰেণ্ড এম্বেচেডাৰ অফ গৰুণ এৰোস্পেচ? গৰুণ এৰোস্পেচৰ ব্ৰেণ্ড এম্বেচেডাৰ হিচাপে কাক চিলেক্ট কৰা হৈছে? তো গাইজ, ইয়াৰ এনচাৰটো হৈছে MS ধোনীক, মহেন্দ্ৰ সিং ধোনীক কৰা হৈছে। তো গাইজ, কুৱেশ্যন নম্বৰ 10টো হৈছে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস ইজ চেলিব্ৰেটেড ইন হুইচ ডেট? আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কেতিয়া পালন কৰা হয়? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। এতিয়া কুৱেশ্যন নম্বৰ 11টো হৈছে আন্তঃৰাষ্ট্ৰীয় চুফি ৰং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় চুফি ৰং ফেষ্টিভেল পালন কৰা হয়? তো গাইজ, ইয়াৰ উত্তৰটো হ'ব ৰাজস্থানত পালন কৰা হয়। তো গাইজ, এতিয়া ৰাজস্থানৰ কথা আহিছে, ৰাজস্থানৰ কেপিটেল কি? ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ। ৰাজস্থানৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন? বৰ্তমান ৰাজস্থানৰ চিফ মিনিষ্টাৰ হৈছে অশোক গেহলট। এতিয়া কুৱেশ্যন নম্বৰ 12টো হৈছে গান্ধী জয়ন্তী ইজ চেলিব্ৰেটেড অন হুইচ ডেট? তো গাইজ, গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? তো গান্ধী জয়ন্তী পালন কৰা হয় 2 অক্টোবৰ তাৰিখে, যোনদিনাখন আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰাৰ দিনাখনে গান্ধী জয়ন্তীও পালন কৰা হয়। তো গাইজ,
মনত ৰাখিব তো গাইজ কুৱেশ্যন নম্বৰ 13টো হৈছে ৱৰ্ল্ড হেবিটেট ডে ইজ অবজাৰ্ভড অন হুইচ ডেট ৱৰ্ল্ড হেবিটেট ডে কেতিয়া পালন কৰা হয় কোনটো ডেটত পালন কৰা হয় তো গাইজ ইয়াৰ উত্তৰ হ'ব 3 অক্টোবৰ তাৰিখে ৱৰ্ল্ড হেবিটেট ডে পালন কৰা হয় এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 14লৈ মিঞ্জাৰ মেলা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া মিঞ্জাৰ মেলা ক'ত পতা হয় ইণ্ডিয়াৰ কোনখন ৰাজ্যত পতা হয় তো গাইজ ইয়াৰ উত্তৰ হ'ব হিমাচল প্ৰদেশত পতা হয় মিঞ্জাৰ মেলা এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 15লৈ স্বান্তি পেবো ইজ চিলেক্টেড ফৰ নোবেল এৱাৰ্ড ফৰ হিজ ৰিচাৰ্চ ইন মেডিকেল ফিল্ড হি ইজ ফ্ৰম হুইচ কাণ্ট্ৰি এতিয়া সুধিছে 15 নম্বৰ কুৱেশ্যনটোৱে যে স্বান্তি পেবো তেওঁ মেডিকেল ফিল্ডত তেওঁৰ ৰিচাৰ্চৰ কাৰণে নোবেল এৱাৰ্ড তেওঁ পাইছে তো তেওঁ কোনখন দেশৰ নাগৰিক হয় তেওঁ তো গাইজ ইয়াৰ উত্তৰ হ'ব ছুইডেনৰ নাগৰিক হয় স্বান্তি পেবো তো গাইজ মনত ৰাখিব এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 16লৈ কুৱেশ্যন নম্বৰ 16টো হৈছে হু হেজ ওন দ্য ছিংগাপুৰ ফৰ্মুলা অন গ্ৰেণ্ড প্ৰিক্স 2022 তো গাইজ ছিংগাপুৰ ফৰ্মুলা অন গ্ৰেণ্ড প্ৰিক্স 2022 কোনে জিকিছে তো গাইজ ইয়াৰ উত্তৰটো হ'ব চাৰ্জিঅ' পাৰেজে জিকিছে কুৱেশ্যন নম্বৰ 17 ৱৰ্ল্ড এনিমেল ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট ৱৰ্ল্ড এনিমেল ডে কেতিয়া পালন কৰা হয় কেতিয়া চেলিব্ৰেট কৰা হয় তো গাইজ ইয়াৰ উত্তৰ হ'ব 4 অক্টোবৰ তাৰিখে ৱৰ্ল্ড এনিমেল ডে অবজাৰ্ভ কৰা হয় কুৱেশ্যন নম্বৰ 18টো হৈছে স্বচ্ছ ভাৰত দিৱস ইজ চেলিব্ৰেটেড অন হুইচ ডেট স্বচ্ছ ভাৰত দিৱস কেতিয়া পালন কৰা হয় 2 অক্টোবৰ তাৰিখে পালন কৰা হয় তো গাইজ মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19লৈ হুইচ চিটি অফ ইণ্ডিয়া ইজ ডিক্লেয়াৰ্ড এজ ক্লিনেষ্ট চিটি অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰক চবতছে চাফা চহৰ বুলি আখ্যা দিয়া হৈছে চবতছে চাফা চহৰ বুলি 1 নম্বৰত ৰখা হৈছে চাফা চহৰৰ ভিতৰত তো গাইজ ইয়াৰ উত্তৰটো হ'ব ইন্দোৰ চহৰখনক ৰখা হৈছে 1 নম্বৰতে ভাৰতৰ ভিতৰত চাফা চহৰ হিচাপে তো গাইজ কুৱেশ্যন নম্বৰ 22 হৈছে হু ইজ চিলেক্টেড এজ নিউ হেড অফ গেইল অৰ্থাৎ গেছ অথৰিটি অফ ইণ্ডিয়া লিমিটেড তো গাইজ ইয়াৰ হেড হিচাপে কাক নিযুক্তি দিয়া হৈছে বৰ্তমানে তো গাইজ বৰ্তমানে সন্দীপ কুমাৰ গুপ্তাক গেইলৰ হেড হিচাপে নিযুক্তি দিয়া হৈছে কুৱেশ্যন নম্বৰ 21 সোলাৰ ৰুফ টপ প্ৰজেক্ট উইল ষ্টাৰ্টেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া তো গাইজ সোলাৰ ৰুফ টপ প্ৰজেক্ট কোনখন ৰাজ্যত ষ্টাৰ্ট কৰা হৈছে উত্তৰ প্ৰদেশত ষ্টাৰ্ট কৰা হৈছে তো উত্তৰ প্ৰদেশৰ কেপিটেল কি হয় লক্ষ্ণৌ হয় চিফ মিনিষ্টাৰ কোন হয় উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ হয় চিফ মিনিষ্টাৰ তো গাইজ এতিয়া হৈছে কুৱেশ্যন নম্বৰ 22লৈ হু ইজ চিলেক্টেড এজ নেশ্যনেল আইকন অফ ভাৰত নিৰ্বাচন আয়োগৰ নেশ্যনেল আইকন হিচাপে কাক নিৰ্বাচন কৰা হৈছে কাক চিলেক্ট কৰা হৈছে তো গাইজ ইয়াৰ উত্তৰ হ'ব পংকজ ত্ৰিপাঠীক চিলেক্ট কৰা হৈছে ভাৰত নিৰ্বাচন আয়োগৰ নেশ্যনেল আইকন হিচাপে তো গাইজ এতিয়া ভাৰত নিৰ্বাচন আয়োগৰ কথা আহিছে তো গাইজ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰ ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰজনৰ নাম কি তো গাইজ ইয়াৰ উত্তৰ হ'ব ৰাজীৱ কুমাৰ হৈছে বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু এটা কুৱেশ্যন আহে যে ৰাজীৱ কুমাৰ তেওঁ কিমানতম কমিশ্যনাৰ হয় ইলেকশ্যন কমিশ্যনাৰ হয় তো গাইজ 25তম ইলেকশ্যন কমিশ্যনাৰ হয় তো মনত ৰাখিব তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 23লৈ কোৰিয়ান টেনিছ অপেন পুৰুষ একল এৱাৰ্ড ইজ অন বাই কোৰিয়ান টেনিছ অপেন পুৰুষ একল এৱাৰ্ড কোনে জিকিছে তো গাইজ ইউছেহিতো নিশ্বিঅ'কা তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 24লৈ গ্ল'বেল ইণ্ডিয়া এৱাৰ্ড ইজ গিভেন টু হুইচ পাৰ্চন গ্ল'বেল ইণ্ডিয়া এৱাৰ্ড কাক দিয়া হৈছে এইটো সন্মান তো গাইজ ইয়াৰ উত্তৰ হ'ব অনিল আগৰৱালক দিয়া হৈছে গ্ল'বেল ইণ্ডিয়া এৱাৰ্ড সন্মানটো তো গাইজ ইয়াৰ অনিল আগৰৱাল কোন হয় ফাউণ্ডাৰ অফ বেদান্তৰ ফাউণ্ডাৰ হয় অনিল আগৰৱাল এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 25লৈ ৱৰ্ল্ড টিচাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট ৱৰ্ল্ড টিচাৰ্ছ ডে কেতিয়া পালন কৰা হয় তো গাইজ ইয়াৰ উত্তৰ হ'ব 5 অক্টোবৰত পালন কৰা হয় ৱৰ্ল্ড টিচাৰ্ছ ডে ইণ্ডিয়াত 5 ছেপ্টেম্বৰত টিচাৰ্ছ ডে পালন কৰা হয় কিন্তু গোটেই ৱৰ্ল্ডত 5 অক্টোবৰ তাৰিখে টিচাৰ্ছ ডে পালন কৰা হয় এইটো মনত ৰাখিব গাইজ এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 26লৈ ৱৰ্ল্ড ভেজিটেৰিয়ান ডে অৰ্থাৎ ৱৰ্ল্ড
মানে তৃণভোজী দিৱস ৱৰ্ল্ড তৃণভোজী ডে ইজ অবজাৰ্ভড অন হুইচ ডে ৱৰ্ল্ড তৃণভোজী ডে কেতিয়া পালন কৰা হয় তো গাইছ ইয়াৰ উত্তৰ হ'ব 1 অক্টোবৰ তাৰিখে পালন কৰা হয় ৱৰ্ল্ড ভেজিটেৰিয়ান ডে তো গাইছ মনত ৰাখিব এইটো তো গাইছ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 27 ৱৰ্ল্ড কফি ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট ৱৰ্ল্ড কফি ডে কেতিয়া পালন কৰা হৈছে তো গাইছ ইয়াৰ উত্তৰটো হৈছে 1 অক্টোবৰ তাৰিখে ৱৰ্ল্ড কফি ডে পালন কৰা হৈছে কুৱেশ্যন নম্বৰ 28 হৈছে হু ইজ চিলেক্টেড এজ গভৰ্ণৰ অফ দ্য ষ্টেট মেঘালয় মেঘালয়ৰ নতুনকৈ গভৰ্ণৰ হিচাপে কাক চিলেক্ট কৰা হৈছে কাক নিযুক্তি দিয়া হৈছে ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰাক দিয়া হৈছে গভৰ্ণৰ হিচাপে নিযুক্তি মেঘালয়ৰ তো গাইজ বি.ডি. মিশ্ৰা ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰা অৰুণাচল প্ৰদেশৰ গভৰ্ণৰ হয় আচলতে বৰ্তমানৰ কিন্তু মেঘালয়ৰ আগৰজন গভৰ্ণৰ কাৰ্যকালৰ দিন শেষ হৈ যোৱাৰ বাবে এওঁক কিছুদিনৰ কাৰণে অথচ বৰ্তমান সময়ত এওঁক ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰাক কাৰ্যভাৰত ৰখা হৈছে গভৰ্ণৰ কাৰ্যভাৰ হিচাপে মেঘালয়ৰ গভৰ্ণৰ হিচাপে ৰখা হৈছে তো গাইজ কুৱেশ্যন নম্বৰ 29টো হৈছে হুইচ ষ্টেট ইজ চিলেক্টেড এজ দ্য ক্লিনেষ্ট অফ ইণ্ডিয়া ইণ্ডিয়াৰ ভিতৰতে বৰ্তমান চাফা ৰাজ্য কোনখন মধ্যপ্ৰদেশ হৈছে চাফা ৰাজ্য ইণ্ডিয়াৰ ভিতৰত তো গাইজ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব আৰু যদিহে নতুনকৈ ভিজিট কৰিছে চেনেলটোত তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব কিয়নো এনেধৰণৰ কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' মই ৰেগুলাৰলি আপডেট দি থাকোঁ চেনেলটোত তো গাইজ আজিৰ কাৰণে ইমানেই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় আই অসম